Manjit Kaushik আৰু আপোনালোকে চাই আছে স্মাৰ্ট লাৰ্নিং ইউটিউব চেনেল ঠিক আছে তো এই চেনেলটোত একচুয়ালি আমি ডিসকাশন কৰো বহুতখিনি কোৰ্সেছৰ ওপৰত ঠিক আছে আৰু লাইফ ৰিলেটেডৰ কথা তাৰপিছত জবছৰ কথা ওপৰত ঠিক আছে জব ৰিলেটেড কি যিখিনি বস্তু থাকে ধৰি লোৱা তোমালোকে ইন ফিউচাৰ কামত আহিব এজন ষ্টুডেন্টৰ তো গোটেইখিনি বস্তু ইয়াত ডিসকাশন কৰা হয় ঠিক আছে তো আজি একচুয়ালি ডিসকাশনটো হল টেলি ERP9 উইথ GST যোনটো 6 মান্থৰ কোৰ্স হয় সেইটো ওপৰত ডিসকাশন কৰিম ঠিক আছে তো কাইন্ডলি প্লিজ সাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শেয়াৰ কৰি দিবা আৰু এটা মেইন থিং কথাটো স্কিপ নকৰিবা প্লিজ স্কিপ কৰিলে কি হয় মই আনমোটিভেটেড হৈ যাম ডিমোটিভেটেড হৈ যাম ঠিক আছে আৰু কি মোটিভেটেড কোৱা নাজানো তো হে তেনেকুৱা হৈ যাব মানে ডিপ্ৰেছনত পৰি যাম কস মই ইমান কষ্ট কৰি ভিডিও এটা বনাও ঠিক আছে বহুতখিনি ইনফৰমেশন কালেক্ট কৰি পেলাই এটা ভিডিও বনাও ঠিক আছে আৰু একচুয়ালি মই বহুত চাই হয় ঠিক আছে মই বহুত লাজ কৰো ভিডিও বনাবলৈ বহুত লাজ কৰো তথাপিও বনাইছো তোমালোকৰ কাৰণে যাতে তোমালোকে কিবা এটা বেনিফিট পোৱা এই ভিডিও কিনিবা ঠিক আছে কস মোৰ বহুতখিনি এইটো প্ৰয়াস থাকে যাতে এজন ষ্টুডেন্টৰ ইন ফিউচাৰ বেনিফিট হয় ঠিক আছে তো বেনিফিট কেতিয়া হ'ব যেতিয়া তোমালোকে এই ভিডিওটো তোমালোকে নিজে আৰু লোককো চাবলৈ দিয়া ঠিক আছে তো তো দেৰি নকৰি প্লাস স্টাৰ্ট কৰিছো ভিডিওটো একচুয়ালি ইয়াত থাকিব তোমাৰ 6 মান্থৰ কোৰ্স যোনটো কোৰ্স তোমালোকে আমাৰ ইয়াত যদি কৰা সেম কোৰ্স তোমালোকে 4 মান্থস বা 3 মান্থৰ ভিতৰত ক্লিয়াৰ কৰি দিব পাৰিবা ৰিজন কি ক্লিয়াৰ কেলে কৰিব পাৰিবা ফাৰ্স্ট অফ অল তোমালোকে 75% অ্যাটেন্ডেন্স ৰাখিব লাগিব আৰু দ্বিতীয় কথাটো হল আমাৰ যোনখিনি ফেকাল্টি হয় স্পেশালিষ্ট হয় টেলি ERP9 উইথ GST যোনটো কোৰ্স হয় তাৰ স্পেশালিষ্ট হয় দ্যাটস ওয়াই তেওঁলোকে তোমালোকক যোনখিনি কোৰ্সেছ কৰাব কুইক টু কুইক তোমালোকে বস্তুখিনি এবজৰ্ব কৰিব পাৰিবা আৰু সোনকালে তোমালোকে কোৰ্সেছটো কমপ্লিট কৰি পেলাই পাস আউট হৈ যাব পাৰিবা ঠিক আছে তো বেলেগ এটা ইনষ্টিটিউচনে সেম কোৰ্স তোমালোকে 6 মান্থ ডিউৰেশ্যন কৰি পেলাই বহুত লেন্ডি কৰি পেলাই তোমালোকে ক্লাছেছখিনি কৰাই থাকিব ৰিজনটো কি মানি ভাই তো বহুতখিনি ফানি কথাখিনি কৈ আছো যাতে তোমালোকে বস্তুটো বুজি পোৱা যাতে একচুয়ালি বেলেগ এটা ইনষ্টিটিউচনে কি কৰি আছে তো একচুয়ালি বহুতখিনি ইনষ্টিটিউচনে আৰু দ্বিতীয় কথাটো বহুত তেওঁলোকৰ যোনটো ফিজটো বহুত বেছি বহুত হাই একচুয়ালি ঠিক আছে তো আমি NBC যোনটো ফিজ দিও হেতু তেওঁলোকৰ লগত কম্পেয়াৰ কৰিব নোৱাৰে ৰিজনটো কি তেওঁলোকে এটা লোকেল বেস অৰ্গানাইজেচন হয় আমাৰ নেশনেল বেস অৰ্গানাইজেচন হয় ঠিক আছে তো আমাৰ NBC টোটাল এতিয়ালৈকে 3টা নেশনেল আৰু ইন্টাৰনেশনেল এৱাৰ্ড পাইছে ঠিক আছে এৱাৰ্ড উইনিং এটা অৰ্গানাইজেচন হয় আৰু ইণ্ডিয়াছ নম্বৰ 1 কম্পিউটাৰ কোৰ্সেছ তেওঁলোকে প্ৰভাইড কৰে NBC ঠিক আছে তো মিনিষ্ট্ৰি অফ গভৰ্নমেন্ট অফ মিনিষ্ট্ৰি যোনটো হয় ঠিক আছে তেওঁলোকে আমাক তেওঁলোকৰ ফালৰ পৰা মানে আমাৰ যোনখিনি কোৰ্সেছৰ যোনখিনি হেৰি হ'ব তোমাৰ যোনখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে বা ধৰি লোৱা যোনখিনি ৰুলছ থাকে তো তেওঁলোকে সেইবোৰ বস্তু হেৰি কৰে ৰুলছ কৰে ঠিক আছে তো আমাৰ চাব গ'লে সেমি গভৰ্নমেন্ট হয় তো সেইকাৰণে কি হৈ যায় তোমালোকে যদি কোৰ্সেছখিনি ইয়াৰ পৰা কৰা দেন ফিউচাৰ তোমালোকৰ বহুতখিনি ব্ৰাইট হ'ব পাৰে যদিহে কৰা ঠিক আছে আৰু সেকেন্ড থিং কথাটো হ'ল যে এই কোৰ্সটো সিটিং জব হয় ঠিক আছে যোনখিনি ষ্টুডেন্টে ধৰি লোৱা M.Com বা BCA বা যি নহয় যি কোৰ্সে নকৰা তোমালোকক কিয় এটো নহয় যে অকল কমাৰ্চ বেকগ্ৰাউণ্ডৰ ষ্টুডেন্টে এই কোৰ্সটো কৰিব লাগিব কোনো কথা নাই আৰ্টছ হক সায়েন্স হক সব ষ্টুডেন্টে কৰিব পাৰিব ঠিক আছে এটো কথা নহয় যে অকল এটা ষ্টুডেন্টে কৰিব পাৰিব ঠিক আছে আমাৰ বহুতখিনি তেনেকুৱা ষ্টুডেন্টছ আছে যোনখিনি সায়েন্স বেকগ্ৰাউণ্ড আছে আৰ্টছ বেকগ্ৰাউণ্ড আছে তেওঁলোকে এটা বহুত ভাল স্যালাৰি পেকেজত তেওঁলোকে ক্লাছেছখিনি কৰি আছে বা তেওঁলোকে তাত কোম্পানীত কৰি আছে ঠিক আছে বহুতখিনি ষ্টুডেন্টছ এনেকুৱা থাকে যে আমি নিজে তেওঁলোকে হায়াৰ কৰি লওঁ যদিহে তেওঁলোকে ভাল থাকে পঢ়া শুনাত তো তেওঁলোকক আমি নিজে হায়াৰ কৰি লওঁ আৰু যোনটো পেকেজ হয় তেওঁলোকৰ স্যালাৰি পেকেজ নিয়াৰ এবাউট টু 8000 9000 10000 লৈকে থাকে ঠিক আছে সবৰ বেলেগ এটা প্ৰাইস থাকে বা তোমালোকৰ যোনটো স্যালাৰি পেকেজ থাকে সবৰ বেলেগ থাকে তো স্যালাৰি কথা পাতিলো সব কথা পাতিলো এতিয়া মেইন থিং কথাটো হ'ল যে আমাৰ ইয়াত তোমালোকে এই কোৰ্সটো কিমানত কৰিব পাৰিবা ঠিক আছে তো আমাৰ ইয়াত কৰা আগত বেলেগৰ লগত ৰিলেট কৰি লওঁ নে কি কোৱা তো একচুয়ালি বেলেগ এটা ইনষ্টিটিউচনে কি প্ৰথম কথা কি নিদিয়ে অনলাইন সাপোর্ট নিদিয়ে আমি অনলাইন সাপোর্ট দি আছো অফলাইন সাপোর্টটো সবেই দিয়ে আমিও দিওঁ ঠিক আছে অফলাইন সাপোর্ট মানে তোমালোকে যোনখিনি ক্লাছেছখিনি মানে আমাৰ ক্লাছৰুমত গৈ কৰিবাগে হেতু হল তোমালোকৰ অফলাইন সাপোর্ট আৰু অনলাইন সাপোর্ট যোনটো হয় তোমালোকে থ্ৰু মোবাইল या फिर কম্পিউটাৰ ইউজ কৰি পেলাই যোনটো ক্লাছেছখিনি কৰিবা বা তোমালোকে ৰিমাইন্ড কৰিবা যোনখিনি বস্তু পাহৰি গৈছাকে তো সেইখিনি তোমালোকে থ্ৰু মোবাইলও কৰিব পাৰিবা তো তেনেকুৱা এটা সাপোর্ট দি আছো আমি তো একচুয়ালি হে দুটা সাপোর্ট আমি দি আছো আৰু বহুতখিনি ইনষ্টিটিউচনে এই বস্তু সাপোর্টটো দিব নোৱাৰে আৰু এই কোৰ্স ডিউৰেশ্যনটো তোমালোকৰ 16000 17000 লৈকে লয় বেলেগ এটা ইনষ্টিটিউচনে সেম ডিউৰেশ্যনৰ এটা কোৰ্স ঠিক আছে তো 18000 19000 20000 লোকও লয় ঠিক আছে ব্ৰ্যান্ডেড যোনখিনি কোৰ্সেছ ইনষ্টিটিউচন আছে তেওঁলোকে AC যোনটো দিয়ে তেওঁলোকে AC চাৰ্জটো লয় একচুয়ালি তো তেওঁলোকে AC চাৰ্জ আৰু তেওঁলোকৰ যোনটো ব্ৰ্যান্ডিং কৰে তেওঁলোকে ঠিক আছে বহুতখিনি বেনাৰ সানাৰ লগাই দেখিছা তো তেওঁলোকে হেইবিলত বহুত ইনভেষ্টমেন্ট কৰে দ্যাটস ওয়াই তোমালোকৰ পৰা হে এমাউন্টটো লৈ পেলা হেবোৰ ইনভেষ্টমেন্ট কৰে কিন্তু আমি না বেনাৰিং কৰো
ঠিক আছে না আমাৰ তাত এচি আছে ঠিক আছে তোমালোকৰ ঘৰত যেনেকৈ তোমালোকে নন এচিত চলি আছে এতিয়া বৰ্তমান আমাৰ তাতো সেম আমাৰ তাতো ফেন চলিব কোনো এচিৰ মানে স্পেচিয়েল এনেকুৱা ক্লাছৰুম নহয় য'ত এচি আছে ঠিক আছে তো তাৰ কাৰণে আমি তোমালোকৰ ফিজটো একদম মিনিমাম লওঁ মাত্ৰ এই কোৰ্চটোৰ দাম এতিয়া আমি 5,000 rupees লৈ আছে ইয়াত NBC এর বৰ্তমান অফাৰ পিৰিয়ড চলি আছে নৱেম্বৰ মান্থটো টোটেলি অফাৰ পিৰিয়ড হয় নৱেম্বৰ মান্থটো ঠিক আছে তো নৱেম্বৰ মান্থৰ ভিতৰত তোমালোকে কোৰ্চেছটো কৰা বা ষ্টাৰ্ট কৰা ঠিক আছে তো তেতিয়া বেনিফিটটো হ'ব 5,000 rupeesত তোমালোকে গোটেই কোৰ্চটো পাবা লগত অফলাইন অনলাইন দুটা সাপোৰ্ট পাই আছে ঠিক আছে আৰু যোনটো চাৰ্টিফিকেশ্যন হয় নেশ্যনেল বেছ ইণ্টাৰনেশ্যনেল চবতে কামত আহিব কিন্তু এটা কথা ক'লো ইণ্টাৰনেশ্যনেল বুলি ক'লো বাই মিষ্টেকলি কিন্তু এইটো একচুৱেলি GST যোনটো কোৰ্চ হয় এই কোৰ্চটো কোনো বেলেগ কাণ্ট্ৰিত কাম নিদিব অকল ইণ্ডিয়াতহে কামত দিব কিন্তু যোনখন আমাৰ নৰ্মেল কোৰ্চৰ ডিউৰেশ্যন থাকে বা কোৰ্চ কন্টেন্ট থাকে বা বেলেগ কোৰ্চৰ কন্টেন্ট যোনবোৰ থাকে বা ধৰি লোৱা এটা PGDCA বা PGCA Pro ADIT ADCA যোনবোৰ সেইবোৰ কোৰ্চ হয় ন সেইবোৰৰ তোমাৰ চাৰ্টিফিকেশ্যনখন লৈ পেলাই তুমি বেলেগ এটা কাণ্ট্ৰিত গৈ পেলাই তোমাৰ কামত আহিব কিন্তু টেলি ERP9 উইথ GST যোনটো কোৰ্চ হয় সেইটো অকল ইণ্ডিয়াৰ কাৰণে ঠিক আছে তো বহুতখিনি কথা ক'লো মোৰ মুখখন বিষাই চাগে আৰু তোমালোকেও চাগে শুনি পকি গৈ চাগে আৰু বেছি কথা নকওঁ অ'কে থেংক ইউ বাই বাই